নমস্কাৰ বন্ধুসকল, মই বিটিপনে আপোনালোকক স্বাগতম জনালোঁ মোৰ এই ইউটিউব ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ ভিতৰে বহুতে আমাক প্ৰশ্ন কৰি আছিলে যে স্পেচিয়েল টেট দিবৰ কাৰণে DLED লাগিব নাই, BEd লাগিব নাই, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰি আছিলে। চ' সেইকাৰণে এই ভিডিঅ'টো আমি বনাইছোঁ। আপোনালোকে খুব মন কৰি ভিডিঅ'টো শুনিব। চ' বন্ধুসকল, আমি এতিয়ালৈকে যিবোৰ নটিফিকেশ্যন পাইছোঁ তাত আমি জনামতে যিসকলে সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষাকৰ্মী আছে, যিবিলাক জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী আছে আৰু শিক্ষা স্বেচ্ছাসেৱক আছে, সেইকাৰণে আমাৰ এই স্পেচিয়েল টেটটো 2020 চনৰ যিটো স্পেচিয়েল টেট আহি আছে, সেই স্পেচিয়েল টেটটো উলিওৱা হৈছে। চ' এই স্পেচিয়েল টেটটোত সেইসকলে পৰীক্ষা দিব পাৰিব বা কিমান পোষ্ট আছে তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। বন্ধুসকল, এই স্পেচিয়েল টেটটোত সেইসকলে পৰীক্ষা দিব পাৰিব যিসকল প্ৰাৰ্থীৰ DLED নহতুবা BEd ডিগ্ৰীধাৰী আছে। আপোনালোকে স্ক্ৰীনত দেখি আছে ধুনীয়াকৈ, সেই অনুসৰি আপোনালোকে দেখিছে, সেই অনুসৰি প্ৰাৰ্থী DLED কিংবা এইফালে লিখা আছে ডিগ্ৰীধাৰী হ'ব লাগিব। এই নটিফিকেশ্যনটো আপোনালোকে দেখিছে, এইটো বাতৰিত আহিছিলে। চ' বাতৰিত নটিফিকেশ্যনটো আপোনালোকক দেখুৱাইছোঁ। ত' ইয়াৰ পৰা আৰু কিছুমান নটিফিকেশ্যন আমি পাইছোঁ। ত' সেই নটিফিকেশ্যনসমূহ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' আৰু এটা কথা কৈ দিওঁ যে 3559গৰাকী শিক্ষাকৰ্মী আৰু 800গৰাকী জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী তেওঁলোকক এই পৰীক্ষাটোত অৱতীৰ্ণ কৰিব। চ' অৱতীৰ্ণ হ'ব। ত' তাৰ উপৰিও আপোনালোকক যিসকলে প্ৰতিবাদ কৰিছিলে তাৰ লিখা আছে যে প্ৰতিবাদ কৰাৰ কাৰণে আপোনালোকৰ এই স্পেচিয়েল টেটটো অনুষ্ঠিত কৰা হৈছে। ত' খুবেই ভাল খবৰ, যিসকলে গৈছিলে তেওঁলোকৰ বাবে মোৰ শুভেচ্ছা থাকিলে। আপোনালোকৰ কামটো হৈছে বুলি মই ক'ব বিচাৰোঁ। চ' আপোনালোকৰ ইয়াত আৰু এটা আপোনালোকে দেখি আছে যে 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নেকি, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিশেষ টেট। বন্ধুসকল, এটা নিশ্চিন্ত থাকক, 8 ফেব্ৰুৱাৰীত কেতিয়াও পৰীক্ষা অনুষ্ঠিত নহয়, কাৰণ 8 ফেব্ৰুৱাৰী পালেহি এতিয়ালৈকে আপোনালোকৰ একো হোৱা নাই। চ' 8 ফেব্ৰুৱাৰীত কেতিয়াও পৰীক্ষা নহয়। মোৰ মতে হয়তো মাৰ্চ মাহত পৰীক্ষাৰ দিন ঘোষণা হৈ যাব। ফেব্ৰুৱাৰী লাষ্টৰ ফালে আপোনালোকৰ দিন ঘোষণা কৰিব। চ' আপোনালোক যদি আহি যায় মই জনাই দিম। আপোনালোকে ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰোপৰি এই ভিডিঅ'টোত আৰু এটা কথা ক'ব খোজোঁ যে আপোনালোকে নটিফিকেশ্যন আহিছে। এইটো আছিলে আমাৰ নটিফিকেশ্যন, আগৰ অহা নটিফিকেশ্যন 3 তাৰিখে আহিছিলে, 3 ফেব্ৰুৱাৰীত আহিছিলে নটিফিকেশ্যনটো। চ' এই নটিফিকেশ্যনটোত কি কৈছে চব যে ইন দিছ কানেকশ্যন অল such intending candidates as stated above are requested to collect one unique ID from respective district mission office or Sarva Shiksha Abhiyan SSA during office hours within 18 February 2020। বন্ধুসকল, আপোনালোকক কৈছে যে আপোনালোকে যিসকলে সৰ্ব শিক্ষা অভিযানৰ কৰ্মী আছিলে তেওঁলোকে সেই কৰ্মীসকলে ডিষ্ট্ৰিক্ট মিছন অফিচ সৰ্ব শিক্ষা অভিযান যিসকল ডিষ্ট্ৰিক্ট মিছন অফিচ আছে, আপোনালোকৰ ডিষ্ট্ৰিক্ট মিছন অফিচ আছে সৰ্ব শিক্ষা অভিযানৰ, তাৰ পৰা এখন ইউনিক ID, এখন প্ৰমাণ পত্ৰ আপোনালোকে তাৰ পৰা সংগ্ৰহ কৰিবলৈ কাৰণে কৈছে 18 ফেব্ৰুৱাৰী আগতে। তো আপোনালোকক সেইটো জনাই দিলোঁ। তাৰপৰি বাকী নটিফিকেশ্যনটো আপোনালোকে ইতিমধ্যে গম পাইছে। ইউনিক ID যিসকলৰ সেইখন থাকিব প্ৰমাণ পত্ৰ, সেই প্ৰমাণ পত্ৰখন যিসকলৰ নাই তেওঁলোকক কালেক্ট কৰি ল'বলৈ কৈছে। ছাবমিশ্যন অফ দিছ ইউনিক ID ইজ মেণ্ডেটৰী ডিউৰিং অনলাইন এপ্লিকেশ্যন ফৰ দ্য স্পেচিয়েল টেট। এইটো এটা কথা কৈ দিলোঁ যে আপোনালোকৰ সেই প্ৰমাণ পত্ৰখন ইউনিক IDটো আপোনালোকৰ অনলাইন কৰাৰ সময়ত আপোনালোকৰ খুবেই জৰুৰী। চ' এইটোৱে আছিলে আপোনালোকৰ নটিফিকেশ্যনটো। বহুত কষ্ট কৰি আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। চ' বহুতে প্ৰশ্ন কৰি থকাৰ কাৰণে ভিডিঅ'টো বনালোঁ, বহুতে কমেণ্ট কৰি সুধি আছিলে। তথাপিও আপোনালোকৰ যদি কিবা জানিবলৈ আছে তেতিয়াহ'লে কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে অলপ মোৰ কাৰণে অলপমান লাইক এটা মাৰি দিব। চেনেলটো যদি নতুনকৈ চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন ভিডিঅ' আমি দি থাকিম ইয়াৰ ওপৰত। চ' যদি আজি সামৰিছোঁ, যদি ভাল লাগিলে নিজৰ সহপাঠীসকলক বা আমাৰ নিজৰ কানেকশ্যন থকা সকলকো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।